XYTৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি কেইবাদিনো হ'ল আপোনালোকৰ মাজলৈ ভিডিঅ' নাই নহয়নে? আজি আপোনালোকৰ মাজলৈ কেইযোৰমান কাপোৰ লৈ আহিছোঁ আৰু আপোনালোকৰ যদি ভাল লাগে হোৱাটছএপ নম্বৰ দিয়া আছে, হোৱাটছএপ কৰিব, স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপ কৰিব। ফ্ৰেণ্ডছ, আজি যিহেতু গৰম আহি আছে নহয়নে, গৰম দিন যিহেতু চলি আছে, বহুতে কটন কাপোৰ ভাল পায়। কটনৰ কেইযোৰমান কাপোৰ আৰু হেণ্ডমেড মিক্স পাৰ্ট বা পলিপাটৰ এনেকুৱা কাপোৰ দুযোৰমান আছে। এইটো ভিডিঅ'ত আপোনালোকে বহুতো মৰম দিছে, তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। ফ্ৰেণ্ডছ, মোৰ হাতত থকা কাপোৰ কেইযোৰ আপোনালোকক দেখুৱাম। যদি আপোনালোকৰ ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট ল'ব, হোৱাটছএপ কৰিব পাৰিব। আৰু ফ্ৰেণ্ডছ, আহকচোন এতিয়া চাওঁগৈ কেনেকুৱা ধৰণৰ কাপোৰ আছে। ফ্ৰেণ্ডছ, এইখন হৈছে এখন গোলাপ ফুলৰ স্ক্ৰীন আৰু এইখন স্ক্ৰীনেৰে মই কাপোৰ এযোৰ কৰিছোঁ, আপোনালোকক দেখুৱাম। পলিপাটৰ এযোৰ কাপোৰ আছে। আচলত এনেকৈ 3 লাইন দিছোঁ আৰু এনেকুৱাই হ'ব কাপোৰযোৰ। এফালেও 3 লাইন দিছোঁ। এইযোৰ হৈছে পলিপাটৰ কাপোৰ। আপোনালোকৰ যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। ইয়াত গল্ডেন কালাৰ দিয়া আছে, স্ক্ৰীনখন আপোনালোকে দেখিলে। আৰু এয়া হৈছে মেখেলাখন। মেখেলাত 3 লাইন ফুল দিয়া আছে। এয়া হৈছে গল্ডেন কালাৰ কৰা এইযোৰ কাপোৰ। এয়া চাওক, কালাৰটো হৈছে কফি কালাৰেই হয়তো। এয়া চাওক, ইয়াত মেখেলাখনত এনেকৈ 3 লাইন দিয়া আছে আৰু চাদৰখন এয়া ব্লাউজ পিছত এটা ফুল দিয়া আছে। কাপোৰযোৰ ভাল লাগে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপ কৰিব। এইযোৰ হৈছে হেণ্ডমেড মিক্স পাটৰ কাপোৰ। এই কাপোৰযোৰ আচলত 3 লাইন ফুল দিয়া আছে আৰু একদম চিম্পুলকৈ কৰা আছে। চাইডে এটা ফুল দিয়া আছে। খুব ধুনীয়া এইযোৰ কাপোৰ। ইয়াত গল্ডেন কালাৰ ফুল কৰা হৈছে স্ক্ৰীন প্ৰিণ্টিঙৰ। মেখেলাখন চিলোৱা নাই, ইয়াত 3 লাইন ফুল দিয়া আছে। ফ্ৰেণ্ডছ, মেখেলাখনত এনেকৈ 3 লাইন ফুল দিয়া আছে আৰু এয়া হৈছে ব্লাউজ পিচ। ব্লাউজ পিচটো হেণ্ডমেড মিক্স পাটৰ, বহুত ডাঙৰ থাকে। ফ্ৰেণ্ডছ, এয়া চাওক ব্লাউজ পিচটো। আপোনালোকক এই কাপোৰযোৰ দেখুৱাইছিলোঁ। এই কাপোৰযোৰ দেখাৰ পিছত এগৰাকীয়ে হৈছে পচন্দ কৰিছে, মোক অৰ্ডাৰ কৰিছে বনাবলৈ। আৰু এনেকৈ হ'ব কাপোৰযোৰ। যদি আৰু কাৰোবাক লাগে, এয়া দহিটো ফুলৰ ৰঙেৰে কৰা হৈছে। ইয়াৰ মেখেলাটো মেখেলাখনো আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টো, নিশ্চয় আপোনালোকৰ মনত আছে কাপোৰযোৰ। আৰু এয়া আচলত 3 লাইন দিয়া আছে, দহিটো ফুলৰ ৰঙেৰে কৰা হৈছে। কাপোৰযোৰ হেণ্ডমেড মিক্স পাটৰ হয়, যথেষ্ট দীঘল। আপোনালোকে অৱশ্যে আগৰ ভিডিঅ'টো দেখিছে কাপোৰযোৰ। আৰু খুব ধুনীয়াকৈ ফেব্ৰিক প্ৰিণ্টিং কৰা আছে, ফেব্ৰিক উইথ লেচ ৱৰ্ক কৰা আছে। এয়া চাওক, এইখন মেখেলা, এয়া মেখেলাখন আৰু এইটো হৈছে ব্লাউজ পিচটো। ব্লাউজতো এনেকৈ চিম্পুলকৈ ফুল দিয়া আছে। কাপোৰযোৰ ইউনিক ডিজাইনত বনাইছিলোঁ আৰু ইউনিক কৰি আছোঁ কাপোৰযোৰ। এতিয়া দহিটো চাওকচোন, দহি লগাই দিয়াৰ লগে লগে দেখিবলৈ কিমান মৰম লাগিছে। এই কাপোৰযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু অকণ ইউনিক ডিজাইন কৰিম। যদি আপোনালোকক এনেকুৱা কাপোৰ লাগে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপ কৰিব। এই কাপোৰযোৰ আৰু অলপ কাম আছে অৱশ্যে। এনেকৈও আপোনালোকে পিন্ধিব পাৰে, যদি এনেকৈও ভাল পায় কোনোবাই অৰ্ডাৰ কৰিব পাৰে। সেই কাপোৰলৈ যিহেতু গৰম আহি আছে নহয় জানো, এয়া স্কাই ব্লু কালাৰত। এয়া চাওকচোন, ধুনীয়া এখন স্কিনত কাম কৰিছোঁ। এয়া 3 লাইন এনেকৈ দিয়া হৈছে আৰু মাজে মাজে কমকৈ দিছোঁ। ডিজাইনটো চাওকচোন ফ্ৰেণ্ডছ, আচলত এনেকৈ 3 লাইন দিয়া আছে। কটনটো এয়া চাওক, ইয়াত মেখেলাখনত 3 লাইন দিয়া আছে। কাপোৰ দহি বটা আছে এনেকৈ। ডিজাইনটো আপোনালোকক দেখুৱাইছোঁ আগতে, মেলি নেদেখুৱাওক। যদি আপোনালোকৰ এইযোৰ কাপোৰ লাগে, পেৰট গ্ৰীণ কালাৰত এয়া ধুনীয়াকৈ গ্লিটাৰো কৰি দিয়া আছে, ফেব্ৰিক উইথ লেচ ৱৰ্ক কৰা আছে। যদি ভাল লাগে হোৱাটছএপ কৰিব, স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপ কৰিব। ফ্ৰেণ্ডছ, আৰু এযোৰ কটন কাপোৰ চাওকচোন, কিমান হেভিকৈ কৰা আছে। এয়া আচলত চলাইন দিয়া আছে।
দেখিছেনে এই নামঘৰ চামঘৰ পিন্ধি যাবলৈ খুব ভাল গৰমত খুব পিয়ৰ কটন হয় খুব ধুনীয়া কাপোৰযোৰ যদি আপোনালোকক এই কাপোৰযোৰ লাগে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব চাওকচোন কিমান ধুনীয়াকৈ ইয়াত ৰঙাও নহয় ঠিক ৰঙাৰ লগত হোৱাইট কালাৰ মিক্স কৰি পেলাই কাপোৰযোৰ কৰিছোঁ আৰু খুব ধুনীয়া এটা ডিজাইন আপোনালোকক ভাল লাগিলে মেখেলাখন এনেকৈ দিয়া আছে আপোনালোকৰ লগত আগৰটো ভিডিঅ'ত শ্বেয়াৰ কৰিছোঁ সেইকাৰণে মিলি নেদেখুৱাওঁ যদি লাগে আপোনালোকে ল'ব পাৰিব ঠিক তেনেকৈ এনেকৈ এইযোৰ কটন কাপোৰ এইযোৰ আচলত দিয়া আছে এইযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যদি লাগে আপোনালোকে ল'ব পাৰিব আৰু এইযোৰ কাপোৰ আপোনালোকক দেখুৱাইছিলোঁ এইযোৰ খুব ধুনীয়াকৈ ফেব্ৰিক কৰা আছে ফেব্ৰিক উইথ লেচৰ কৰা আছে দহিও বটা আছে যদি আপোনালোকক লাগে ল'ব আচলতে দামবিলাক মই নকওঁ কিয় মোক হোৱাটছএপত আপোনালোকে মেছেজ কৰিব বা ফোন কৰিব তেতিয়া কৈ দিম আচলতে প্ৰতিযোৰ কাপোৰৰ দাম বেলেগ বেলেগ হয় ইয়াত গ্লিটাৰ ৱৰ্ক কৰা থাকে লেচ কৰা থাকে ফেব্ৰিক কৰা থাকে দহি বটা থাকে কোনোবাযোৰ নাথাকে সেইকাৰণে ইমান দামবোৰ কৈ নাথাকোঁ পচন্দ লাগিলে আপোনালোকে মোক সুধি ল'ব নিশ্চয় আপোনালোকক দামবিলাক কৈ যাম আৰু এইযোৰ কাপোৰ আপোনালোকৰ লগত মাজতে শ্বেয়াৰ কৰিছিলোঁ এইযোৰ মেৰুন আৰু নীলা দুটা কালাৰ দিয়া আছে এই কাপোৰযোৰ খুব ধুনীয়া এযোৰ কাপোৰ পাৰ্টি ৱেৰ এযোৰ কাপোৰ এই কাপোৰযোৰ আপোনালোকে অৰ্ডাৰ কৰিব পাৰে এই আচলত এনেকৈ আছে ইয়াৰ ব্লাউজ পিচ আছে আৰু মেখেলা যথেষ্ট ডাঙৰ দীঘল এই হেণ্ডমেড মিক্স পাটৰ কাপোৰ চাওকচোন গ্লিটাৰ যেতিয়া কৰি দিয়া গৈছে গ্লিটাৰখিনি কৰি দিয়াৰ পিছত কাপোৰযোৰ আৰু ধুনীয়া লাগিব চবতে কৰা নাই অৱশ্যে যদি অৰ্ডাৰ কৰে নিশ্চয় আপোনালোকক এনেকৈ গ্লিটাৰ ৱৰ্কখিনি কৰি দিয়া হ'ব জিলিকি উঠিছে কাপোৰযোৰ এয়া মেখেলা আৰু এখন হৈছে চাদৰ আৰু এনেকৈ ফুল এপাহ ব্লাউজত দিয়া আছে আপোনালোকৰ লগত কাপোৰযোৰ কৰোঁতে কেনেকৈ কৰিছোঁ সকলোবোৰ ভিডিঅ' দিয়া আছে এই কাপোৰযোৰ যদি আপোনালোকক লাগে এইযোৰ আচলতে কেমেৰাত ৰঙা যেন দেখে কিন্তু ৰঙা নহয় মেৰুন কালাৰ ইয়াতে নীলা আৰু মেৰুন দুটা কালাৰ ওলাই আহে ঠিক আছে ছেট আনি পেলাই আপোনালোকে মাজে মাজে হেৰিয়াৰ লগত ছাইডৰ প্ৰতিটোৰ লগত এনেকৈ ধুনীয়াকৈ আপোনালোকে স্ক্ৰীন প্ৰিণ্টিং কৰি ল'ব পাৰে আজিকালি ফ্ৰেণ্ডছ মই স্ক্ৰীন প্ৰিণ্টিঙৰ লগত লেচ লগাইছোঁ আৰু ইয়াতে গ্লিটাৰ ৱৰ্ক কৰিছোঁ স্ক্ৰীন উইথ লেচ উইথ ফেব্ৰিক প্ৰিণ্টিং কৰি কেইবাযোৰো কাপোৰ আপোনালোকৰ মাজত দিছোঁ তেনেকুৱা কাপোৰো আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এয়া আছে আৰু এয়া হৈছে গুলপীয়া ব্লাউজ আৰু চাদৰখন এনেকৈ বগা কৰি দিয়া আছে এয়া গোটেই চাদৰখনৰ মাজে মাজে এনেকৈ ফুল দিয়া আছে মানে অলপ অলপ আৰু ছাইডত আচলত দিয়া আছে এনেকৈ 3 লাইন আৰু ছাইডে ছাইডে এনেকৈ ধুনীয়াকৈ দিয়া আছে গুলপীয়া আৰু মেখেলাখন গুলপীয়া এইযোৰ কটন কাপোৰ আপোনালোকে ল'ব পাৰে ফ্ৰেণ্ডছ আৰু এযোৰ কটন কাপোৰ এয়া হোৱাইটত গোলাপ ফুল কৰা আছে এই কাপোৰযোৰ আপোনালোকক লাগিলে আপোনালোকে হোৱাটছএপ কৰিব স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপ কৰিব ফ্ৰেণ্ডছ আৰু এযোৰ হৈছে এইযোৰ মেহেন্দি কালাৰ কাপোৰ ইয়াতে পিংক কালাৰ দিছোঁ বহুতে ব্লেক কালাৰ দিলে কাপোৰবিলাক পচন্দ নকৰে এখন নতুন স্ক্ৰীন খুব ধুনীয়া এখন স্ক্ৰীন চাওকচোন গোলাপ ফুল আছে ইয়াত লাইটতে লাইট কৰিছোঁ দেখিবলৈ কিন্তু খুব ভাল লাগিছে তিনিটা আচলত 3টা লাইন দিছোঁ আৰু গোটেই কাপোৰযোৰ কটনৰ হয় খুব মৰম লাগিছে কাপোৰযোৰ যেতিয়া স্ক্ৰীন প্ৰিণ্টিং কৰিছিলোঁ স্ক্ৰীনখন খুব ধুনীয়া গোলাপ ফুলৰ ইয়াত ইচ্ছা কৰিলে আৰু অলপ কিবা কিবি কাম কৰিব পাৰোঁ কিন্তু নাই কৰা যিহেতু গৰমত এনেকুৱাবোৰ পিন্ধি ভাল লাগে লাইট কালাৰবোৰ আৰু এয়া চাওক ইয়াৰ মেখেলাখন ইয়াৰ মেখেলাখন এয়া ফুলপাহে ওচৰৰ পৰা দেখুৱাই দিছোঁ গোলাপ ফুল ফ্ৰেণ্ডছ কেইবাযোৰ কাপোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ ভাল লাগিলে হোৱাটছএপ নম্বৰ দিয়া আছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপ কৰিব আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ